নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল দাঁতৰ পাৰিগীয়া ৰোগ ভাল হোৱাৰ বিষয়ে। সাধাৰণতে দাঁতৰ গুৰি দুৰ্বল হ'লে, দাঁতৰ গুৰিত খৰিকা মাৰিলে দাঁতৰ গুৰিয়েদি তেজ পৰে। দাঁতৰ গুৰি অপৰিষ্কাৰ হ'লেও এই ৰোগ হয়। ভিটামিনৰ অভাৱতো এই ৰোগ হ'ব পাৰে। আজি আপোনালোকলৈ এনেকুৱা এটা ঔষধি লৈ আহিছোঁ। বহুদিনৰ পৰা যদি আপুনি দাঁতৰ সমস্যাত ভুগি আছে, এই ঔষধ ব্যৱহাৰ কৰিলে দাঁতৰ সকলো ৰোগৰ পৰা মুক্তি পাব। এই ঔষধটো সম্পূৰ্ণ প্ৰমাণিত, ইয়াৰ কোনো ছাইড ইফেক্ট নাই। এই ঔষধটো বনাবলৈ প্ৰথমে লাগিব জালুক। এইটো জালুকটো পিচি ল'ব লাগিব 1 চামুচ, আৰু এইটো নিমখ। জালুকৰ এইটো গুড়ি পিচি থোৱা আছে, জালুকৰ গুড়ি 1 চামুচ ল'ব আৰু নিমখ 1 চামুচ ল'ব। দুইটা মিক্স কৰি আপুনি ৰাতিপুৱা শুই উঠি দাঁত মাজিব লাগিব। এইটোৱে জালুকৰ গুড়ি আৰু নিমখে দাঁত মাজিলে প্ৰতিদিনে দাঁতৰ সমস্যা আপোনাৰ ভাল হ'ব। এই দাঁতৰ সমস্যা ভাল হ'বলৈ আপোনাৰ 7 দিন ব্যৱহাৰ কৰিব লাগে। 7 দিনতে ইয়াৰ ৰিজাল্ট পাব আপুনি। এনেকৈ আপুনি এইটো ব্যৱহাৰ কৰি থাকিলে দাঁতৰ সমস্যা সম্পূৰ্ণৰূপে ভাল হ'ব। মানিবলগীয়া নিয়ম কেইটামান আছে। খাদ্য খাই মুখ ভালকৈ চাফা কৰিব আৰু পানীৰে কুৰকুৰ কৰিব। ৰাতি খাদ্য খোৱাৰ পিছত দাঁত ব্ৰাছ কৰি শুব। আপোনালোকলৈ অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।